खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि रेशन कार्ड गोनां सुबुंफोरनि थाखाय मोनसे मोजां खौरां हादरारि आदार रैखाथि आयेन 2013 नि सिङाव रेशन कार्ड गोनां सुबुंफोरा मुलाम्फाखौ मोननो हागोन नंगौ हादरारि आदार रैखाथि आयेन 2013 नि सिङाव साबसिडी गोनां मसुर दालि सिनि आरो संख्रि राननानै होदों बिटिसिनि इएम देरहासार बसुमतारी आरो एमसेले धनेश्वर गयारिया कक्राझार पुलिस थानानि साखाथियाव थानाय कक्राझार गाहाय हाथाइसालिनि कक्राझार टाउन कोअपारेटिव हलसेलनि नब्लाङाव दिनै फुङाव मावफुङो बे सिबिथायखौ बे बिथांखिनि गेजेरजों कक्राझार जिल्लानि गासै 2,30,279 रेशन कार्ड थानाय नखरफोरा सा 8,34,991 सुबुंफोरा बे मुलाम्फाखौ मोननो हागोन बे समाव बिथांखिनि सायाव खौरांगिरिफोरनि गेजेरजों आबुङै मिथिहोयो बिटिसिनि इएम देरहासार बसुमतारीया আজি দিনত আমি তিনিটা পিঠ 1 কেজি দালি মসুর দালি 1 কেজি চেনি আর 1 কেজি নিমখ এই তিনিটা বিধ আমি সুলভ মূল্যত আমি আজি প্রদান করা হল তো এজন রেশন কার্ডে এটা পরিয়ালে যেটো পাব লগা আমার যেটো চাউল 5 কেজি এটা তো ফ্রি অফ কস্ট ইয়ার লগতে আজি 1 কেজি চেনি 1 কেজি চাউল দালি আর 1 কেজি নিমখ দিয়া হল আর জানুয়ারি মাহৰ ভিতৰত 100 টকাৰ ভিতৰতে 5 কেজি যেটো ফ্রি অফ কস্ট চাউল ইয়ার লগতে 1 কেজি চেনি 1 কেজি নিমখ আর 1 কেজি দালি ডিস্ট্রিবিউশন করা হ'ব আজিৰ যেটো ডিস্ট্রিবিউশনৰ জৰিয়তে যেটো অন্ন সুৰক্ষা মানে খাবৰ কাৰণে যেটো অন্নৰ প্ৰয়োজন ইয়াৰ কাৰণে বেছি আৰু চিন্তা কৰিব লগা নহয় যেটো এটা সুৰক্ষিত এটা হবৰ কাৰণে আজি এটা সুযোগ পালে ইয়াৰ লগতে আজি যিসকলে ডিস্ট্রিবিউটৰ যিসকলে এইখন ডিস্ট্রিবিউশনৰ লগত জড়িত থকা তেওঁলোকৰো যি এটা কমিশ্যনৰ কথাটো ক'লে তাৰ জৰিয়তে এটা ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলৰ এটা আৰ্থিকভাৱে এটা সকাহ পাব আৰু আমাৰ মাজত যে এটা সন্দেহ যে কিছু বস্তু মানে ৰাখি থোৱা কিছু বস্তু অলপ ওজনত কম দি পেলাই যেটো চলিব লগা যি এটা পৰিৱেশ আছিল এই পৰিৱেশটো আজি দিনৰ পৰা সম্পূৰ্ণ সমাপ্ত হ'ল বুলি মই অনুভৱ কৰিছোঁ।